হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? অমৰাণ সন্তোষিতা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি পুৰা ৰাতিপুৱাই পুৰা ভিডিঅ'টো আমি ষ্টাৰ্ট কৰি দিছোঁ। মই অকলে আছোঁ ঘৰত, তো মই আজি কি কৰোঁ আপোনালোকক চব দেখাই আছোঁ। আৰু মই এতিয়া গা চা ধুই আহিলোঁ। ৰাতিপুৱা গা চা ধুই উঠি চাহ পানী খালোঁ। আৰু আজি ৰাতিপুৱা উঠিয়ে আমি ক'ত গৈছিলোঁ জানেনে? আমি পথাৰত গৈছিলোঁ। আৰু পথাৰৰ পৰা পুৰা কিবা কিবি বস্তু আনিছোঁ। আৰু কি আনিছোঁ আপোনালোকক মই দেখাই দিছোঁ আৰু চাই থাকক। আৰু আপোনালোকে আজি ভিডিঅ'টো পুৰা সম্পূৰ্ণ কৰি চাই থাকিব। আৰু আজি আলহী অহা কথা আছে, তো কোনে আহে আপোনালোকক চব দেখাই আছোঁ, তো চাই থাকিব। আৰু আজি পুৰা আমি লোকেল খাদ্য খাম। তো লোকেল খাদ্য খাম পুৰা একদম। আৰু যি খাদ্য খাম আজি পুৰা এনাৰ্জি আহি যাব। তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ কৰি। আৰু কেনেকৈ বনাওঁ সেইও আপোনালোকক আজি দেখাই দিম। আৰু ৰেচিপি ভিডিঅ' নহয়, এনে আৰু মই কেনেকৈ বনাওঁ আপোনালোকক দেখাই দিম। আৰু তো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব আপোনালোকে। কিহেতু কি খাইছ? আকৌ নৌকা না কি বুলি কয়? নৌকা নহয়, মৌকা। আমাৰ এতিয়া মৌকা ক'ৰবাত বেলেগত আৰু বেলেগবোৰ ক'ব পাৰে। পুৰা খাইছোঁ। নাখাওঁ, মই খাইছোঁ দুটা। তো এইটো হৈছে নৌকা। নহয়, মৌকা। মই নামটো নাজানো ন, সেইকাৰণে উল্টা পাল্টা হৈছে। মোৰ নৌকা আহিছে, মৌকাটো মৌকা। এই মৌকা এবাৰ খাই গৈছে না, কমেণ্ট কৰি জনাব। আৰু তো কৰিব আনিলোঁ জানে না, এই পুৱাই আজি আমি পথাৰত গৈছিলোঁ। আৰু পথাৰত আমি কি এইছোঁ এই মেটকাৰ কৰ, আৰু এইটো কলম শাক, আৰু এইটো হৈছে ঢেকীয়া। তো বাৰীৰ কচু ঢেকীয়া বুলি এটা গান আছে না। তো আজি আমাৰ পুৰা দিপৰাৰ যোগাৰ, দিপৰাৰ যোগাৰ গোটেই আজি লৈ আহিলোঁ থুপৰে। আজি চব আমি একদম লোকেল খাদ্য খাম, লোকেল। অলপো ভেজাল নাই আৰু আমাৰ খাদ্যৰ আজি। আৰু মই পুৱাই খাই আছোঁ নৌকা। আৰু এতিয়া চাহ হ'বা দিছোঁ, তো আমি চাহ খাওঁ আজি। আৰু নৌকা নি সতে চাহ বাৰ। আৰু গাইজ এইবিলাক দেখিছেনে? এইবিলাক আমি কলম শাক আৰু এই মেটেকাৰ কৰ আৰু এই ঢেকীয়া শাক। তো আমি লৈ আহিলোঁ পথাৰত যাই, পথাৰৰ পৰা এইবিলাক লৈ আহিলোঁ। আমাৰ আলহী আহি গ'ল, আলহী মা। আৰু এইটো আমাৰ চিনি পাইছে না? এইটো হৈছে আমাৰ নিংনি। আৰু আমি পুৰা একদম এই মেটকাৰ কৰ এতিয়া ছিঙি আছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক গাইজ। আৰু মই ভাবিছিলোঁ আপোনালোকক আজি গোটেইবিলাক মই দেখাম, কিন্তু কি হ'ল ইমান গৰম দিছে। গৰমটো গৰমৰ কথা নকওঁ, কিন্তু একদম মোৰ দাৱৰ দৰি লাগি গ'ল। মই যিহেতু আকলাই চব কৰিব লগা হৈছে গোটেইখিনি। অলপমান মায়ে সহায় কৰি দিছে, কিন্তু মায়েও অলপ অসুখ হৈ আছে মাৰো। তো গতিকে মাক সেনেকৈ কৰিব দিয়া নাই। তো গতিকে যিহেতু মই চব আকলাই কৰিব লগা হৈছে, তো সেইকাৰণে মই ভিডিঅ'টো ভালকৈ কণ্টিনিউ কৰিব পৰা নাই। একদম ঘামি জামি অৱস্থা বয়া হৈ গৈছে মোৰ, একদম ঘামি জামি অৱস্থা বয়া দেখাৰ। আৰু বাকী আধা আঞ্জা ভাত হ'ল, তো আপোনালোকক মই দেখাই দি আছোঁ ৰ'ব। এই বহিছোঁ মই দালি এক বেগে মাংসৰ আঞ্জা। এই মাংস তো কালাৰটো চাই কেনে লগা আছিল, কালাৰটো চাই ক'ব আপোনালোকে কমেণ্ট কৰি। সোৱাদ হ'ব না নহয়, নহ'লেও নাই দিয়া কাৰ সোৱাদ। আৰু এইফালে কলম শাক, আৰু এইফালে এই মেটকাৰ কৰ, আৰু এইটো চব্জি। তো অলপ বনাই দিছোঁ চবৰে, তো খাব লাগিব। আৰু ভাতটো হৈ গৈছে।
এইটো হৈছে ঢেকীয়া শাক। তো গাইজ আজি পূৰা একদম মানে লোকেল খাদ্যই দি পূৰা খাই দিম আমি ভাত। আলহী মানে অকলে মা নহয়, আলহী আৰু মানে আমাৰ বাইদেউ হৈছে। তো মানে আমাৰ মামা ছোৱালী এটা আহিছে, তো তাহোনো আছে আৰু ল'ৰা এটা আছে। তো তাহোন দুটা, আমি মা আৰু আমাৰ ভাইটি এটা আহিছে, মই। তো পূৰা একদম দুগুৰীয়া খাব লাগিব আজি মানে মানুহ ভাবছিলোঁ কম, কিন্তু নহয়, লাষ্টত যে মানুহ মানে বহুতেই হৈ গ'ল আৰু হ'ব দিয়ক আৰু চলি যাব আৰু উপায়তো নাই। আৰু গাজি একদম পূৰা ঘাম বৈ আছে। আৰু মানে মই কি কৰিলোঁ জানানে, মানে বহুত মানে দেৰি হৈ গ'ল মোৰ। তো দেৰি হোৱাৰ কাৰণে একদম মানে দৌৰা দৌৰি, হাতত মানে একদম টাইম কম। তো সেইকাৰণে মই কি কৰিলোঁ, মাংস মানে একদম কেৰাহীৰ পৰা ট্ৰেন্সফাৰ কৰি ইয়াতে কুকাৰত দি দিলোঁ। আৰু এতিয়া পূৰা হুইচেল আহিবা দিওঁ, কুকাৰত ঢাকন চাকন মাৰি দিওঁ। তো আঞ্জা হুইচেল আহিলে হৈ যাব। কুকাৰৰ হুইচেল চুইচেল পূৰা মাৰি দিলোঁ, তাৰ হুইচেলটো আহিবা বাকী। তো সোনকালতে হুইচেলটো শেষ দেখোঁ। তো ৰুকা মোচা লাগব নেকি আৰু কিবা কিবা লাগব বাবু? তো পূৰা আমি খাই আছোঁ এতিয়া ভাত গোটেইকেইটাই, এটাই ওপৰত বহি আৰু আমি বাকীকেইটাই তলত। গাইজ আমি এতিয়া খাই লৈ ৰ'ব ভাতটো, তাৰপিছত আৰু লগ পাইছোঁ আপোনালোকক। তোমাৰ অৱস্থা নাই দিয়ক আজি। আৰু গাইজ আমি এতিয়া ভাত পানী খাই পূৰা একদম লাম্বা দি আছোঁ, দীঘল দি আছোঁ। ই পূৰা একদম চিধা হৈ গৈছে নিনি। কি 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 খবৰ? ভাল। কিয় ভাল? এনে কওঁ কিবা কওঁ তুমি, মই নকওঁ। লাইক কৰিবা, কমেণ্ট কৰিবা, কৈ দি লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু তুমি মুখত কি বনাইছা? তামোল খাই নেকি সৰু চলি? সৰু চলি তামোল খাই নেকি? এখানো গাড়ী তোৰ বুকৰ ওপৰত মানুহ দি দেখোনে। বুকৰ ওপৰত খাওঁ দোকানকে গাড়ী এইটো সপ্তাহ নাই। মৰবি দেখোন সেনাবা সেইকাৰণে চেৰাটো আনা, দোকানকে গাড়ী লৈ যাওঁ ওপৰত তই। অলপ পেটলা কৰোঁ ৰ মই, এই মই পেটলা আৰু একলা খান গাড়ী। আৰু মানে এতিয়া বাজিল 7টা বাজিল। তো মাহঁত মানে গ'ল ঘৰত আৰু মাক মানে থবা গেল, হাজবেণ্ডেতো থবা গৈছি আৰু আহিবতে অলপ দেৰি হ'ব। আৰু বহুত দেৰি নহয় আৰু ঘৰৰ ওচৰতে, যিহেতু বেছি দেৰি নহয়। তথাপিতো মই এতিয়া বৰ্তমান মানে ঘৰত একলা একলা আছোঁ, মানে এনেকৈ একলা একলি থাকি মই ঘৰত পোৱাই নাই। তো মানে অলপ ভয়ো লাগে একলা একলি থাকবা। আছোঁ আৰু একলা একলি কি কৰোঁ, অলপ মোবাইলটো চাওঁ, যেতিয়া টাইমটো যাব মোবাইলটো চালি। মোবাইল থাকিলে কিহৰ ভয় না নহয়, মোবাইল থাকিলে আৰু মানে একো ভয় চয় আৰু নালাগে আৰু মোবাইল মেইন। তো আজিৰ ভিডিঅ'টো মানে এইখিনিয়ে। তো যিসকলে আমাৰ আজি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সোনকালতে মানে 1K কৰি দিয়ক। আৰু আজিলৈ বাই বাই, লাভ ইউ অল, জয় আই অসম।